ভেকচিন লগাইছোঁ বহুত জাম হয় দীঘল জাম হয় মই লাষ্টত আছোঁ পুৰা লাষ্টত ভেকচিন ললো আজিৰ পৰা আপোনালোকেও ল'ব ভেকচিন বহুত মানুহ হয় The next day Hello guys, welcome to my YouTube channel. সবকে ওয়েলকাম কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাৱাৰ বাবে মই যোৱাকালি মানে ভেকচিন ল'লোঁ মই গম পাওঁ যদি আপোনালোকৰ যদি ভেকচিনটো লোৱা নাই যদি ওচৰে পাছৰে ভেকচিনটো পায় তেনেহ'লে লৈ ল'ব ভেকচিন লোৱাটো আমাৰ কাৰণে বেয়া নহয় ভাল চবৰ কাৰণে ভাল হয় না নহয় আনৰ কাৰণেও ভাল আপোনাৰ কাৰণেও ভাল ফেমিলিৰ কাৰণেও ভাল সেইকাৰণে ভেকচিনটো লৈ ল'ব একো প্ৰব্লেম নাই মানে ইমান ভয় কৰিব লগা একো বস্তু নাই তাতে আপোনালোকে লওক ময়ো ল'লোঁ একো টেনশ্যন নাই তো ভেকচিন ল'লে মানে ফ্ৰী হৈ থাকিব আপুনি কৰোণাৰ লগত মানে যুঁজিব পাৰিব মই এইফালে ডেণ্টেল হয় তো ডেণ্টেল বুলি কয় এটা কাম চলি আছে এইটো মই এনেই বহি আছোঁ এতিয়া বহি ভাল লাগে ইফালে বিল হয় এইবিলাক বিল হয় চব বিল হয় এতিয়া ডাঙৰ মাছ পায় গৰে মাছ মাগুৰ মাছ শিঙি মাছ চব পায় বহুত ডাঙৰ বিল হয় তো দূৰতো যাব পৰা নাই এইকেইদিন যাম বুলি ভাবিছিলোঁ যাব পৰা নাই কিন্তু নেক্সট সপ্তাহত যাম তো এইটো সপ্তাহত মই এইটোতে এনেতে টাইম পাছ কৰিলোঁ আৰু আপোনালোকক যোৱাকালি ভেকচিন ল'লোঁ ভেকচিন ল'লে আপোনালোকক দেখা ভেকচিনটো ল'ব লাগে আমাৰ নিজৰ কাৰণে ভাল আৰু ফেমিলিৰ কাৰণে ভাল আনৰ কাৰণে ভাল চবৰে কাৰণে ভাল এইকাৰণে ভেকচিনটো লওক আপোনালোকে কৰোণা ভেকচিনটো আমি প্ৰত্যেকজনে ল'ব লাগে একো ভয় কৰিব নালাগে ভয় কৰিব লগা একো বস্তু নাই মানুহবিলাক এনেকা ফেক নিউজবিলাক পাই কিনে ভয় কৰে বহুতে ভয় কৰি আছে কিন্তু এনেকা ভয় কৰিব লগা নাই আপোনালোকে যাওক বিন্দাছ লওক যোনেবিলাক ল'ব নাপায় মানে যোনবিলাক মানে প্ৰেগনেণ্ট আছে বা আৰু এলাৰ্জিবিলাক আছে আৰু বিভিন্ন বেমাৰ আছে মানে এটা 3টা 4টা মানে এনেকৈ বেমাৰ হৈ আছে কিছুমান ঔষধ খাই আছে কিবা মেডিচিন খাই আছে কিবা বেমাৰৰ সেইবিলাক মানে ল'ব নালাগে ডাক্তৰক সুধি ল'বা ডাক্তৰক দেখাই ল'ব যে মই কৰোণা ভেকচিনটো ল'ব পাৰিম না নাই তাৰপিছত সোধাৰ পিছত ডাক্তৰে ক'ব ল'ব পাৰে যদি পাৰে বুলি ক'ব নোৱাৰিলে আৰু আপোনালোকক ল'ব নিদিব হয় না নহয় যে 2-3টা যদি বেমাৰ লাগি আছে বা এলাৰ্জি আৰু আপুনি বহুত যদি দুৰ্বল হয় বেমাৰ হৈ আছে কিবা বেমাৰৰ কাৰণে মেডিচিন খাই আছে তেনেহ'লে আপোনালোকে ডাইৰেক্ট আহি ভেকচিনটো ল'ব নালাগে ডাক্তৰক দেখাই ল'লে হ'ল একবাৰ যে ভেকচিনটো ল'ব পাৰিম নে নোৱাৰিম তেতিয়া ডাক্তৰে কৈ দিব তেতিয়া আপোনালোকে ল'ব পাৰিব ভেকচিন লোৱাৰ পিছত আপোনালোকে ডেইলি মোটামুটি 4 লিটাৰমান পানী খাওক 4 লিটাৰমান পানী খাওক তেতিয়াহ'লে ভাল হয় মানে ভেকচিন লোৱাৰ পিছত আমাৰ দেহটো মানে বহুতখিনি গৰম হৈ থাকে আৰু পানীটো প্ৰয়োজন পানীটো মেইন বস্তু হয় পানীটো আপুনি যিমান পাৰে খাওক প্ৰায় মোটামুটি আপোনালোকে 4 লিটাৰমান খাওক 4 লিটাৰমান যদি খাব পাৰে বহুতখিনি ভাল হয় আপোনালোকে ডেইলি 4 লিটাৰমান পানী খাবলৈ চেষ্টা কৰিব ভেকচিন লোৱাৰ পিছত আৰু ভেকচিন লোৱাৰ পিছত কিন্তু আপোনালোকে সেইটো বস্তুটো নাখাব আৰু সেইটো হয় না নহয় সেইটো মানেতো গমে পায় সেইটো নাখাব মোটামুটি আপুনি ভেকচিন লোৱাৰ পিছত 45 দিন 50 দিন 2 মাহ এনেকা লাগে যদি আপুনি নাখাকে থাকিব পাৰে খুবেই ভাল হ'ব যদি নাখাকে থাকিলে ভাল হ'ব মানে তো এনেকা টাইমত ভেকচিন লোৱাৰ পিছত এইবিলাক বস্তু খাব নালাগে যিমান যি মানে দেহাটো মানে ক্ষতি কৰে নিচাজাতীয় বস্তু মানে এইবিলাক নিচাজাতীয় যিমান যি বস্তু আছে ভেকচিন লোৱাৰ পিছত কেইদিনমানৰ কাৰণে আপোনালোকে এৰি দিব কেইদিনমানৰ 2 মাহ হওক 45 হওক 50 দিন হওক এনেকা মানে আপোনালোকে নাখাকে থাকিবৰ কাৰণে চেষ্টা কৰক হয় না নহয় চেষ্টাটো মেইন চেষ্টা কৰিলে চব পাৰে মানুহ চেষ্টা নকৰিলে নাই চেষ্টা কৰিলে চব পাৰিব টেনশ্যন নাই ভেকচিনটো লোৱাৰ পিছত মানে আমাৰ বডিটো মানে কি বনাব এণ্টিবডিজ বনাব এণ্টিবডিছে কি কাম কৰে এণ্টিবডিছে মানে যোনবিলাক বেক্টেৰিয়া হয় ভাইৰাছ হয় যিমান বীজাণু আছে চব মানে ধ্বংস কৰি দিব মানে এণ্টিবডিছৰ আমাৰ বডিটোৰ এণ্টিবডিছৰ কাম সেইটো মানে আপোনালোকে বুজিব চেষ্টা কৰক ভেকচিনটো লোৱাৰ পিছত আমাৰ বডিটো মানে এটা সৈন্য গ্ৰুপ বনাব এক্সাম্পল দিছোঁ সৈন্য গ্ৰুপ বনাব সৈন্য গ্ৰুপ বনাব এই গ্ৰুপে কি কৰিব কৰোণাৰ লগত ফাইটিং কৰিব মানে আমি আমাৰ বডিটো মানে এটা সিকিউৰিটি ৰাখিব মানে
যেনিবা আৰ্মি এটা ডাঙৰ মালিকে হয় না নহয় এটা ডাঙৰ মালিকে সিকিউৰিটি ৰাখে পুলিচ ৰাখে আৰ্মি ৰাখে এনেকুৱা হয় না নহয় এনেকুৱা এক্সাম্পল একে হয় এনেকুৱা একে হয় আপোনালোকে সহজতে বুজি লওক এনেকুৱা একে হয় ভেকচিনটো লোৱাৰ পিছত আমাৰ বডিটো কি বনাব সৈন্য বনাব সিকিউৰিটি বনাব পুলিচ গাৰ্ড ৰাখিব এনেকুৱা এক্সাম্পল একে হয় বস্তুটো এনেকুৱা একে হয় তো ভেকচিনটো লোৱাৰ পিছত আমাৰ বডিটো কি বনাব এণ্টিবডিজ বনাব এণ্টিবডিজে কি হয় আমাৰ সিকিউৰিটি হয় পুলিচ হয় আৰ্মি হয় সব হয় এই এণ্টিবডিজে মানে কাৰ লগত যুঁজিব এই এণ্টিবডিজে মানে যিমান যি বেক্টেৰিয়া আছে ভাইৰাছ আছে হয় না নহয় যিমান যি মানে বীজাণু আছে দেহত যিমান যি বেয়া বস্তু আছে সেইবিলাকৰ লগত যুঁজি মানে সেইবিলাকক মানে নষ্ট কৰি দিব ধ্বংস কৰি দিব কিন্তু আমাৰ এতিয়া ভেকচিনটো লোৱাৰ লগে লগে আমাৰ বডিটো এণ্টিবডিজ বনোৱাৰ কাৰণে ষ্টাৰ্ট হৈ গ'ল ষ্টাৰ্ট হোৱাতে আমাৰ এণ্টিবডিজ বনাবৰ কাৰণে কিছুমান ভিটামিন লাগে দেহত ভিটামিন ভাল ভিটামিন লাগে ভাল খাদ্য লাগে হয় না নহয় তো মেইনলি প্ৰটিন ভিটামিনটো জৰুৰী হয় প্ৰটিন ভিটামিন এইকাৰণে ভেকচিন লোৱাৰ পিছত আপোনালোকে যদি ভেজ হয় বা মাংসৰ যদি আপোনালোকে নাখায় সেউজীয়া শাক পাচলি যিমান যি সেউজীয়া শাক পাচলি আছে সেই শাক পাচলিবিলাক আপোনালোকে খাওক পালেং খাওক গাজৰ খাওক বন্ধাকবি ফুলকবি মটৰ বিন যিমান সেউজীয়া শাক আছে হা যিমান ভাল শাক আছে এইবিলাক পূৰা দাবাই দিয়ক চুপ বনাই খাওক ভাতৰ লগত চব্জি বনাই খাওক এনেকুৱা খাওক যিমান সেউজীয়া বস্তু আছে হা যিমান সেউজীয়া বস্তু আছে সেইবিলাকৰ প্ৰটিন পাবা আপোনালোকে তাৰপিছত কি ৰাজমাহ আছে চানা দালি আছে কাবুলী বুট আছে এইবিলাক খাব পাৰে প্ৰটিন পাব আৰু মেইনলি যদি আপুনি মাংস খায় কণী খায় যদি মাংস খায় তেনেহ'লে চিকেন খাব লোকেল চিকেন পাৰিলে চুপ কৰি খাব বা বনাই খাব আৰু এই দুটাই কওঁ মই চিকেন আৰু কণী লোকেল কণী খাব বইল কৰি তাৰপিছত চিকেন আৰু কণীটো খালে হৈ যাব যদি আপুনি মাংস কণী খায় আৰু যদি নাখায় শাক পাচলি খাব সেউজীয়া পালেং শাক গাজৰ হয় না নহয় বিন মটৰ এনেকৈ আছে বন্ধাকবি ফুলকবি এইবিলাক আপুনি খাওক টেনশ্যন নাই প্ৰটিন পাই যাব এইবিলাক খাব লাগে মানে ভেকচিন লোৱাৰ পিছত তো এইগিলাই খাব আপোনালোকে ভালকৈ খাব তেতিয়া আমাৰ ছাইড ইফেক্ট হ'ব নোৱাৰে কৰোনা ভেকচিনৰ বিষয়ে মই যিখিনি বুজি পালোঁ যিখিনি লৈ কিনে সেই বুজি পালোঁ গম পালোঁ সেইখিনি আপোনালোকক মই জনালোঁ যদি কিবা ভুল হৈছে আপোনালোকে ক্ষমা কৰি দিব মই আপোনালোকক মোৰ নিজৰ বুজি পোৱাখিনি শ্বেয়াৰ কৰিলোঁ যদি আপোনালোকে যদি ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইবটো মেইন হয় প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু যদি পাৰে শ্বেয়াৰ কৰি দিব শ্বেয়াৰ কৰি দিব আৰু কিছুমানে চাই আছে বহুতকে চাই আছে কিন্তু ছাবস্ক্ৰাইব নকৰে ছাবস্ক্ৰাইবটো কৰি দিলে ভাল হয় মই সিমান মানে ফেচবুকত শ্বেয়াৰ কৰি নাথাকিম আৰু ফেচবুকত শ্বেয়াৰ কৰাটো মই বন্ধ কৰিম সেইটো কাৰণে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ছাবস্ক্ৰাইব কৰি ৰাখিলে মানে কি হয় মই যদি নতুন ভিডিঅ' বনাওঁ লগে দিয়াৰ লগে আপোনালোকে পাই যাব ছাবস্ক্ৰাইব কৰক আৰু যোনটো বেল আইকন দিব বেল আইকন ছাইডত দেখা পাব সেই বেল আইকনটো ক্লিক কৰি অল কৰি দিব অল নটিফিকেশ্যন কৰি দিব তাৰপিছত ছাবস্ক্ৰাইবটো কৰি দিব যদি ৰঙা হৈ আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰা নাই এই ৰঙাটো টাচ কৰি দিব ছাবস্ক্ৰাইব হৈ যাব হয় না নহয় আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ বাই বাই